নমস্কাৰ অনামিকা বেপাৰী ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীহঁত, ইয়াৰ আগৰ ভিডিঅ'টোত আমি পাঠটো আলোচনা কৰিছিলোঁ। এতিয়া আমি আলোচনা কৰিম প্ৰশ্ন উত্তৰসমূহ। 1 নম্বৰত কৈছে ক নম্বৰ দি আছে উদাহৰণং দৃষ্ট্বা ৰিক্তং পূৰয়তু। অৰ্থাৎ উদাহৰণ দিয়া আছে, উদাহৰণ চাই আমাৰ বাকীখিনি পূৰাব কৈছে। প্ৰথমত আছে শ্ৰুতঃ, শ্ৰুতঃ শ্ৰুতে। যদি শ্ৰুতঃ শ্ৰুতে হয় তেনেহ'লে বাকীবিলাকত তেনেদৰে হ'ব। অকল লাষ্টৰ বৰ্ণটোত কি যোগ কৰিব লাগিব? একাৰ। আপনঃ আপনে, বিদ্যালয়ঃ বিদ্যালয়ে, বৃক্ষঃ বৃক্ষে, গ্ৰামঃ গ্ৰামে। ঠিক সেইদৰে ইয়াত কৈছে কুপি, কুপি কুপ্যাম। একেদৰে দ্ৰোণী দ্ৰোণ্যাম, লিখনি লিখন্যাম, ৰাজধানী ৰাজধান্যাম, কাশী কাশ্যাম। ঠিক তেনেদৰে স্থলিকা স্থলিকায়াম, পেটিকা পেটিকায়াম, বাটিকা বাটিকায়াম, পত্ৰিকা পত্ৰিকায়াম, কক্ষা কক্ষায়াম। সেইদৰে বাহনম বাহনে, নগৰম নগৰে, গৃহম গৃহে, পুস্তকম পুস্তকে, ভাৰতম ভাৰতে। ইয়াৰ পিছত আহিল খ নম্বৰটো কাহ কুত্ৰ অস্তি, মানে ক'ত আছে। কৈলাসঃ হিমালয়ঃ, কৈলাসঃ হিমালয়ে অস্তি। উদাহৰণ দিয়া আছে, বাকীখিনি তেনেদৰে হ'ব। ভক্তঃ দেৱালয়ঃ, কি হ'ব তেনেহ'লে? ভক্তঃ দেৱালয়ে অস্তি। কৃষকঃ গ্ৰামে অস্তি, মহিলা আপনে অস্তি, মাতা পাকশালে। এইটো পাকশালে নহ'ব, কিয়নো আমি আগৰ উদাহৰণত পাই আহিছোঁ। এইটো হ'ব মাতা পাকশালায়াম অস্তি। পুষ্পম ঠিক সেইদৰে বাটিকায়াম অস্তি, পুস্তকম উৎপীঠিকায়াম অস্তি, কৃষ্ণ মন্দিৰম মথুৰায়াম অস্তি। ঠিক সেইদৰে গ নম্বৰটো কৈছে কাহ কুত্ৰ অস্তি ইতি লিখতু। কোনটো ক'ত আছে সেইটো লিখিব কৈছে। গ নম্বৰ কৈছে কাহ কুত্ৰ অস্তি ইতি লিখতু। ঠিক আগৰ দৰে হ'ব, আগৰ নিয়ম মতে। উদাহৰণত যেনেকৈ আছিল বিবেকানন্দ মণ্ডপঃ কন্যাকুমাৰ্যাম অস্তি, প্ৰধানমন্ত্ৰী দেহল্যাম অস্তি, গীতম আকাশবাণ্যাম অস্তি, মৌসি লেখন্যাম অস্তি, কৃষ্ণকথা ভাগৱতম অস্তি, ৰামকথা ৰামায়ণম অস্তি, পিতা গৃহ। ইয়াৰ পিছত খ নম্বৰটো কৈছে, খ নম্বৰ কি আছে? কহ কুত্ৰ কিং কৰতি, মানে প্ৰথমে আছে বিদ্যালয়ঃ। ইয়াত বাক্যবিলাক দিয়া আছে, মাজতে ব্লাংক আছে, এইখিনিত পূৰাব লাগিব। তেনেহ'লে কি হ'ব? ছাত্ৰাঃ পঠন্তি। ইয়াত হ'ব, যিহেতু বিদ্যালয় আছে এইটো কি হ'ব? বিদ্যালয়ে। ছাত্ৰাঃ বিদ্যালয়ে পঠন্তি। পিতা আসন্দঃ আছে, আসন্দে উপবিশতি। বয়ং বাটিকায়াম ক্ৰীডামঃ, বানৰাঃ শাখায়াম উপবিশন্তি। তে নদ্যাম তৰন্তি, সঃ প্ৰসিতাকে পয়োহিমাং স্থাপয়তি। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। নমস্কাৰ।